ৰেচন কাৰ্ডত নাম আছে নে নাই সেইটো কেনেকৈ চেক কৰা হয় তাৰ বিষয়ে আজি ভিডিঅ'টোত ক'ম। এইটো চেক কৰাৰ কাৰণে পোনপ্ৰথমে আপুনি ক্ৰম ব্ৰাউজাৰত যাওক। আপুনি এইটো মোবাইলতো চাব পাৰে, মোবাইলত অকল ডেস্কটপ সাইটটো অন কৰি ল'লে হ'ল। মই সাইটত দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে ডেস্কটপ সাইট অন কৰি। এতিয়া আপুনি যিকোনো এটা ব্ৰাউজাৰত যাওক, মই ক্ৰম ব্ৰাউজাৰত গৈছোঁ। তাৰপিছত ইয়াত আপুনি টাইপ কৰিব লাগিব NFSA আসাম বুলি। এইটো মোৰ ইয়াত কৰাই আছে, সেইকাৰণে আপোনালোকে টাইপ কৰি লওক NFSA আসাম। এইটো টাইপ কৰি সাৰ্চ কৰাৰ পিছত ইয়াতে আহিব আপোনাৰ ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট ইউটি পৰ্টেলছ। এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা খোল খাব। ইয়াত আপুনি যিকোনো ষ্টেটত চাব পাৰে, কিন্তু যেহেতু আমি অসমৰ চাম গতিকে ইয়াতে আসামত ক্লিক কৰি দিলে হ'ল। আসামত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এটা আহিব nfsa.government.in says, এইখিনি আহিব। এইটো অ'কে কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এটা কেপচাৰ আহিব। কেপচাৰটো আপুনি টাইপ কৰি ভেৰিফাই কৰি দিব। কেপচাৰটো ভেৰিফাই কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা খোল খাব, য'ত আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, DFSO এইবিলাক চিলেক্ট কৰিব লাগিব। এইখিনি চিলেক্ট কৰোঁতে ভালদৰে চাই চিলেক্ট কৰিলে হ'ল। ষ্টেটটো অসম দিয়াই থাকিব। তাৰপিছত আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপুনি DFSOটো চিলেক্ট কৰিব লাগিব। সেইটো আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ আহি যাব। তাৰপাছত চিলেক্ট কৰিব লাগিব TFSO, সেইটো আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ চিলেক্ট হৈ যাব। আপুনি নাজানিলে কোনোবা সুধি ল'ব, বা আপুনি যিটো সুলভ মূল্যৰ দোকানৰ পৰা বস্তুখিনি লয় তাত সুধি ল'ব পাৰিব। তাৰপিছত আপুনি ইয়াত FPSটো হ'ল আপুনি যোনখন সুলভ মূল্যৰ দোকানৰ পৰা বস্তুখিনি লয় সেই দোকানীৰ আপুনি নামটো ইয়াত চিলেক্ট কৰিব লাগিব। সেই দোকানীৰ নামৰ ওচৰত আপুনি এটা নাম্বাৰো পাব, সেই নাম্বাৰটো আপুনি সুধি ল'ব পাৰে। ইয়াত চিলেক্ট কৰিলে হ'ল। আৰু ইয়াত বহুত নাম থাকে, যিহেতু আপুনি বিচাৰিলে অসুবিধা পাব পাৰে, তেতিয়া আপুনি অকল নামটো কীবোৰ্ডত টাইপ কৰিলে হ'ল, নিজে নিজে আহি যাব। তাৰপিছত আহিব আপোনাৰ স্কিমটো আপোনাৰ যিখন কাৰ্ড আছে ৰেচন কাৰ্ডখন আপোনাৰ কিহত আছে, AAYত আছে নে PHH নে NERত। আপুনি চিলেক্ট অলত কৰিলে গোটেইকেইটাই হৈ যাব। আপোনাৰতো AAY বা যিকোনোত থাকিব পাৰে, নাজানিব পাৰে, সেইকাৰণে চিলেক্ট অল কৰি থৈ দিলে হ'ল এইটো। তাৰপিছত আহিব আপোনাৰ ষ্টেটাছ। এইটো মই আগতে চিলেক্ট কৰি লওঁ। ষ্টেটাছটোত ক্লিক কৰাৰ লগে লগে ইয়াত আহি যাব ভেৰিফাইড এণ্ড এপ্ৰুভ ডিলেটেড ইউ ইয়াত টু বি স্কেন। এইটো চিলেক্ট অল কৰি দিব। তাৰপিছত আপুনি একবাৰ বাহিৰত ক্লিক কৰি দিব। তাৰপিছত আহিব আপোনাৰ চৰ্টিংটো আপুনি ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ এইটো মাৰি দিব। তাৰপিছত আহিব RC ষ্টেটাছ, ইয়াত আপুনি অল কৰি দিব। তাৰপিছত আহিব ৰিপৰ্ট নেম, ইয়াত আপুনি তলতটো দিব FPS ৱাইজ RC এণ্ড মেম্বাৰ ডিটেইলছ। তাৰপিছত আপুনি ইয়াত ৰাইট ছাইডত যাব ভিউ ৰিপৰ্ট, এইটোত ক্লিক কৰি দিব। তাৰপিছত চাওক এনেকুৱা ধৰণে আপোনাৰ আহি যাব। ইয়াত আপুনি নামটো বিচাৰি উলিয়াব পাৰে। তাৰপিছত আপুনি ইয়াত Ctrl P মাৰি আপুনি প্ৰিণ্ট দিও উলিয়াই ল'ব পাৰে। এইখিনিয়ে। কিবা প্ৰব্লেম থাকিলে আপুনি কমেণ্টত জনাব।